ভাইটি ৰাজু হাৰ্ডৱেৰ দোকানী ঘৰৰ কোনটো? ৰাজু নাজানো নহয়, এই দোকানী তাক সুধকচোন। ৰাজু দোকানী ঘৰ কোনটো হে? ৰাজু দোকানী এই যে হেৰি লোহাৰ যে দোকানখন আছে তাতো ৰাজু দোকানী নহয় নহয়, উস্তাদ বুলিহে কয়। উস্তাদ বুলিহে কয় নেকি? হয়, উস্তাদ বুলিহে কয়। আচ্ছা, তেখেতৰ ঘৰটো কোনখিনিত আছে? আপুনি হেৰি উস্তাদৰ ঘৰটো আপুনি ইফালে যাব লাগিব। ইফালে টাৰ্ণিংটো দেখা পাইছেনে আপুনি? এই টাৰ্ণিংটো ঘূৰি কেনে তাৰপিছত সিফালে গৈ থাকিব লাগিব। টাৰ্ণিংটো ঘূৰি আকৌ যাব লাগিব, যাই কেনে এখন দলং পাব। দলঙৰ ওচৰত আপুনি সিফালে গৈ থাকিব লাগিব আৰু গৈ কেনে এটা টাৰ্ণিং পাব। টাৰ্ণিংটো ঘূৰি কেনে এটা ডাঙৰকৈ গছডাল পাব। গছডালৰ ওচৰতে নহয়, আপোনাক মই কৈ আছোঁ কথাটো। তাৰপিছত গছডালৰ পৰা গৈ এনে এটা পদূলি পাব। পদূলিত এটা কেঁকোৰা গাছ এডাল আছে। আপুনি কেঁকোৰা গাছডালেৰে সিফালে যাই থাকিব লাগিব, বহুত দূৰ যাই থাকিব লাগিব আৰু গৈ কেনে এটা পদূলি পাব। পদূলিটোত আপুনি অলপ বাওঁফালে এটা ৰাস্তা আছে, আকৌ পদূলিটো ৰাস্তা সিফালে আপুনি গৈ থাকিব লাগিব। গৈ আকৌ এখন দোকান পাব। দোকানখনত আপুনি উস্তাদৰ ঘৰ কোনটো সুধিব, তেতিয়া আপোনাক কৈ দিব। ঠিক আছে, হ'ব বাৰু। হয়, ঠিক আছে, আমি আহোঁ পিছে। হয়, ঠিক আছে। এই চলি, এই পানী বটলটো লৈ আছোন। আজিকালি চলি একো কথাই ক'ব নোৱাৰি। পানী বটলটো লৈ আহ। কৃষ্ণ এইবিলাক বহুত কথা ক'লা, পুৰণি কথা। কম কাণ্ড ক'লো নে? শুনবা ইচ্ছা কৰিছা? তেতিয়াহ'লে শুন, মোৰ চিকা নামৰ এজন বন্ধু আছিল। এদিন কি হ'ল, এই গুৰু আৰু উস্তাদ ইমান দেৰি কৰে বা ৰখি বৰ আমনি লাগিল দেই। হেই কেতিয়া আহিব? এনে কামগিলা নহ'ব। বেলাও ডুবিলে। এই কেতিয়া আলোচনা কৰিম, কেতিয়া যাম, কেতিয়া কি কৰিম নিজে ভাবিয়ে পোৱা নাই। ৰখি বৰ এই আহিল আৰু এইডাল। হেল্ল' ডাৰ্লিং, মই কাম এটাত বিজি আছোঁ, অলপ দেৰিকৈ ফোন কৰিবি, বাই, ৰাখোঁ। এই মোৰ মাইকীজনীয়ে বৰ ডিষ্টাৰ্ব দিয়ে। মই আছোঁ কিবা মাথা মাৰি। কি কৰোঁ, এই ৰখি ৰখিবাইতো লাগব না। আমিয়ে কেতিয়া পাইছি, এই অকণমান ঘুমাই লওঁ ৰ, অলপ বাগাত দি লওঁ। এইগিলা লৈ ঘুমোৱা বৰ দিগদাৰে, এইবিলাক ক'ত লওঁ, ইয়াতে পিন্ধি লওঁ আৰু এইটো ইয়াতে ভৰাই লওঁ। এইটো বাছা সেই বা মোৰ মগিলা বৰ ডিষ্টাৰ্ব দিওঁ। ইয়াতে কিমান ৰ'দ দি শিকা নেকি? শিকা হয়নে নহয়? এইটো হয় হেন পাইছোঁ। চিকা হেন পাইছোঁ। এতিয়া হয়নে নহয়? এই গেলে নেকি? কি কোৱা চাফাই হ'ল নেকি?
অ শিকা ও শিকা দিলি নেকি হায় হায় হাই হাই বাচ্চা তই এই থৈ দিলি আমাৰ ঐ আধা পাব্লিক দিলে কোনো বল ছক্কা মাৰা ৰাম 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 ঐ তই একেবাৰে যোৱা বুলি ভাবছিলো আমি ৰাম ৰাম আছে এই পিঠি মৰা ইমান ঘুমেটিনে ইমান টাইম আমি কিবা আমি লাগিছে কিবা এটা কামত ফাঁচি গেলো এনেকে কিন্তু কোনো কাম নহ'ব সেইবিলাক বাদ এতিয়া আমাৰ আজিৰ কামটো ক'ত কৰিম আজি অপাৰেশ্যনটো বেটা ঘৰতে কৰি দিওঁ বেটা কলাই ভাল মাল এই গাই দামী যোৰা বঢ়িয়া গাই গুৰুৱে দেখিছে নেকি এই বাপৰে বাপ কি বঢ়িয়া ঐ মস্ত এই পিছে আমিও ৰেডি হওক ভাবিব নেকি একদম বঢ়িয়া এনকে বহি থাকিলে নহ'ব বেলাও গেল নহয় এই বস্তুবিলাক দেহাৰ সদায় নাই নেকি এই বেগটো আৰু নেকি আজি কিন্তু কোনো গম নোপোৱাকৈ কামটো কৰিব লাগিব দেই মনে মনে গম পালোঁ যে গাইটো ল ভাগি টেষ্টা কোনটো চেক কৰিছা মামা নলা নাই কেছে কৰিছা কণ্টেক্ট আছে নেকি মালটো কণ্টেক্ট আছে মোৰ মালটো কণ্টেক্ট আছে নেকি নহ'ব হয়
নহয় মতাহে কি কৰ কৰ ইয়াৰ মাকটো ক'ত এইটো পোৱালি সেইটো মাক এই এইটো আপুনি ক'ৰ পৰা আনিছে পুখুৰী কাৰণে ক'ৰ পৰা আনিছে ঐ কাক কুকুৰী কণা বুলি কৈছা মানুহ চাই চিতি কথা কবি মানুহ চাই চিতি কথা কবি এইটো পোৱালিটোৰ মাক নহয় কি বয়ফ্ৰেণ্ড বুলি ভাবিছা নেকি মামা কি কথা হেই জলদি মাল নিকালে উস্তাদ পটা চাপ্লাই দি মাল নিকালে হেই মাল লওক আপুনি জলদি কৰক আমি যাব লাগে মোক লাগে গাইৰা মেৰি তোমালোকে আনি দিছা হালোৱা বৰ গতিকে তোমালোকে যি কৰা কৰা লৈ যাওক আহা আমি যাওঁ পাগলকেইটা আমাকে পাগল বুলি কৈ থাকে ইমান গৰু মাছত মই চাবও লাজ লাগে চাৱাই নহয় কোনে কেইটা এই মই জিনিস এটা বহুত দিনৰ পৰা চাই আছিলো জিনিসটো দেখাও নাই বহুত দিন জিনিস কৰি থাকবি এই গুৰু চাদাটো ভালকে বনাই অলপ দিবি চাদা চাদা কিবা পইচা দিছা পইচা লাগে চাদা কিনোতে সেই চাৰা মাথা মাৰি আছা অঁ মই মাথা মাৰি আছো আজি অপাৰেশ্যন ক'ত হৈ এই উস্তাদকে দিছে চাদা অপাৰেশ্যন ঠিক ভাল মানুহ পেলাই দিছা এই আজি অপাৰেশ্যন আমি হেৰি কৰিম এই চিকা আজি অপাৰেশ্যনটো কালি আমাৰ ঘৰত কৰিম কালি আমাৰ ঘৰ অঁ ভালকে চাই গুৰু এই বঢ়িয়া মাল আছে জালু এক বস্তা যদি নুমাই দিব পাৰো নহয় মিলি যাব কালি আমাক ক'ব না যোৱাবাৰ যিহে খেদন দিছি বাপৰে বাপ এই উস্তাদ মই এইটো চিকা হয় নেকি কি ইমান টেনচন এই ঠিক টেনচন লোৱাৰ প্ৰয়োজন নাই চিকা আছে না নাই দৰকাৰে নাই বুলি কৈছো না চিকা নপালে আমাতকে আগত নমাব হে চালেন হা চালেন কি হ'লে ইয়াৰ এই জিনিসটো আছে বঢ়িয়া আছে আজি জিনিস মই তোমাক কলিজা বুলি মাতিম নে কি বুলি মাতিম তই মোক কলিজা নহয় যা মোৰ চিকা দাদা হে কি কোৱা দাদা তই আমাৰ চিকা সেই তাৰ কথা কৈছা কি হৈছে মোৰহে মাল সেইটো মোৰহে মাল চিকা গুৰু কৰ এই গুৰু মাল খাই পৰি আছে কি আনছা জালুক বান ভান নানো নেকি এই হয় নেকি কামটো পতা কৰি দিওঁ
এই এখন পাতিছোন পাত পেলা এই উস্তাদ এই জালুকৰ গছ নহয় এইটো পাণৰে গছ কি কোৱা সেইটোৱেই পাণৰে গছ কোনে এইকেইটা মই
ষ্টাৰ্ট এনেকুৱা হবে বুলি ভবাই নাছিলো Ayo, mulu. Ayo. Mulu. এই অৱস্থা হ'ব বুলি ভবাই নাছিলো দেই সাংঘাতিক পাপ দেখিলে বাবা Ayo. Mulu. Oi. Mulu. এই ষ্টাৰ্ট ৰ ভাল হৈ যাব উস্তাদ হেঁচা মাল লৈ আহিছোঁ টেনশ্যন ল'ব নালাগে উস্তাদ ও শিকা আইছা এই বাপৰে বাপ কিবা আমনি লাগিছে কিবা কৰি বাচিছো মই উস্তাদক হেঁচা বস্তু বিচাৰিলে টাইম লাগিল হয় হয় ষ্টাৰ্টত এই অৱস্থা হ'ব কিবা কৰি ভবাই নাছিলো বাচিছো মই বোলো বেয়াকে নাছিলো হয় উস্তাদ শিকাইছে একদম টেনশ্যনে ল'ব নালাগে উস্তাদ মই আছোঁ তামান দিছিলে উস্তাদ ইংলিছ মাৰা দিছিলে উস্তাদ কিবা কৰি বাচিছো বাপৰে খুন্দাই নৰা হলিয়া এইকেইটা উস্তাদৰ অৱস্থা দেখা নাই ৰেডিঅ' শুন পাইছা ঐ ষ্টাৰ্ট অলপ আৰাম পাইছা অলপমান আজি এতিয়া অপাৰেশ্যনৰ কথা এটা আছিল আজিতো এই অপাৰেশ্যন এই উস্তাদৰ বৰ দুৰ্গতি হ'ল নহয় এইটো গুৰু যায় চাই মই এই গুৰুক এই উস্তাদত ৰখোঁ মই বাৰু যা পজিশ্যনটো একদম গুৰুৱে ধুনীয়াকৈ চাই দেই মাল হ'বনে নাই মাল হ'বনে ভাল চব ক্লিয়াৰ Ôi, ôi, con đã thôi. Ôi,
এইটো উস্তাদ নেকি উস্তাদ মোৰ জিনিসকে মাথা মারছে নাকি হয় না দিলৰ কথা লিখা আছে এখানে ফুল হলে ফুলিব লতা হলে বগাব যদি মোৰ মৰম আছে চিটি মোৰ জিনিস গাই পাইছিলি মানুহ কোৱা নাছিলি তামান দিছি না উস্তাদ তামান দিছি খাবা লাগে এনেকুৱা বাৰ্ডিয়া তোৰ মোৰ মৰি তই কি জান পাগল কৰি থাক ইয়াতে ভাল তই মুৰি অকলে জ্ঞান মস্তি কৰি আছে মোক কি পাহৰি গৈছে মোৰ তামান নিচা আছে খা তই খা এই শিকা মই তহঁতৰ পিছা কিয় আনিম আমাৰ অপাৰেশ্যন এই অপাৰেশ্যন বাদ দি মই চব বাদ দিছোঁ মই এতিয়া মৰব আছোঁ মই আজি বহুত টেনশ্যন মোৰ শিক্ষা থাকোঁতে কি টেনশ্যন লৈ আছে কি টেনশ্যন লৈ আছে এই নদীত মই ভাঙি যাম এতিয়া এই নদীত ভাঙি যাম মই ডেড বডি হৈ যাম বহুত টেনশ্যন মনোমতি মৰি যাম আমাৰ অপাৰেশ্যন অপাৰেশ্যন চপাৰেশ্যন বুজিছনে এই কি কান্দা কান্দা খাং কৰি নিচা নাভাতে আজি নিচা নাভাতে Margarita!
মই মাৰিব খোজা নাই নহয় মইহে মাৰিব খুজিছিলোঁ তই ৰ'ব ৰাইজ ঐ চিকা তই কচোন ৰাইজৰ মানুহখিনি কিয় মাতিলি আমি কাৰণটো বুজি লওঁ ভাবিছোঁ কোৱা আছোঁ বাৰু মাতা কাৰণটো এই ৰ গামবুঢ়া সেইদিনা এই উস্তাদে এইটো নদীত পেলাই কিনে মাৰবা গৈছিল গলত ৰছীয়াল নাই ইয়াৰ গামবুঢ়া দাদা নকবি দে সেইদিনাখন একেবাৰে মই পানী আনবা গৈছিলোঁ তাৰপিছত তোৰ একা উস্তাদে কি জপ কৰি মাৰছি মকে তাকে কৈছিলোঁ কপালত ফুল ফুলে মোৰ কপালে একেবাৰে দবৰিব নেহে গজি এহেঁতক ধৰি তাৰমানে আমাৰ গাঁওখন বৰ অসুবিধা কৰি থাকে গোটেই বোলে চোৰৰ লৈছোঁ গতিকে এহেঁতক কিবা এটা সুবিধা এটা কৰি দিব লাগিব ইয়াৰ হেৰিটো প্ৰমাণ পত্ৰখন দি আৰু প্ৰমাণটো তুমি চিকা সোনকাল হওক কামটো এই গামবুঢ়া সেইদিনা নদীত পেলাওঁতে এই গুৰু আছিল গুৰুৱে দেখিছে ভালকৈ গুৰু আপুনি সুধি লওক গুৰু চিকাই যি কথাখিনি ক'লা কিনো কৰিল কি দেখা পালি ৰাইজক অলপ বুজাই ক'ব আমাৰ গামবুঢ়া কায়ে ক'লা কথাটো এনে গোটেই নোহোৱা নহয় এই তাক গলত ৰছীডাল লগে নদীত পেলাই দিয়া দেখা পাইছোঁ মই তাৰপিছত ভয়তে মই উঠাবা ঠাইত মই লৰহে মাৰিলোঁ কথা এইখিনিয়ে আৰু এনে হয় কথাটো মই দেখাটো হয় এইখিনিয়ে মোৰ ক'ব লগা কথা কিবা চিন্তা কৰক গামবুঢ়াই ৰাইজে চিন্তা এটা কৰক ৰাইজ এই উস্তাদে মাৰা কথাটো আমি গম পালোঁ আচলতে হয় নে নহয় উস্তাদে আমাক ক'ব লাগে আৰু কি ব্যৱস্থা কৰা যায় ৰাইজে এতিয়া গাঁওবুঢ়াকাই তাৰমানে সিদিনাখন মই মাৰবা যোৱা নাই মইহে মৰবা গৈছিলোঁ আহিলা কৈছোঁ সিদিনাখনে মই একেবাৰে ফুৰিব গৈছিলোঁ তাৰপিছত একে চিঠি দিছোঁ একে চাহ মাৰি দিছোঁ তাক মই একে ইমান কষ্টত খাই একে ডেকা গা বুঢ়াসকলো এই বয়সত চিঠি দিয়াৰ কাৰণে মই তাক চব দিছোঁ কিন্তু বাৰু তহঁতৰ কথাবিলাক বুজি পালোঁ তহঁতৰ কিবা এটা ব্যৱস্থা ল'ব লাগিব এতিয়া ৰাইজেতো জানেই ৰাইজৰ পৰা কওকচোন আৰু কি ব্যৱস্থা লোৱা যায় হয় ৰাইজে বা কি ব্যৱস্থা কৰে গামবুঢ়া ছাৰ মই এটা কথা ভাবিছোঁ আৰু ৰাইজ আমাৰ গাঁৱৰে ল'ৰা ছোৱালী ক'তনো পঠাম আৰু ইহঁতৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে গতিকে ইহঁতক এই চকতে এখন দোকান চোকান পাতি দিওঁ নেকি গামবুঢ়া ছাৰ আৰু ৰাইজ আচলতে আমি এইটো কথা কৰাটো ভাল হ'ব দোকানখন দিয়াটো ইহঁতে যদি চম্ভালিব পাৰে আৰু নহ'লে ইহঁতক দেখা পালি আমাৰ এই সৰু উঠি অহা ল'ৰা ছোৱালীয়ে আৰু মানে তলত লাগি যাব গতিকে ইহঁতে দোকানখন কৰক সিহঁতে ইনকামৰ ওপৰত বাছি লওক আৰু যদি সিহঁতে সেইটো নকৰি যদি বেলেগ মানে আৰু এনেকুৱাই অৱস্থা কৰি থাকে ব্যৱস্থা কৰি থাকে তেতিয়াহ'লে সিহঁতে আমি ব্যৱস্থা ৰাইজে ল'বলগীয়া সাজু হ'ব লাগিব গতিকে ৰাইজে কি কোৱা হয় এইটো বৰ ডিষ্টাৰ্ব কৰি দে কিবা এটা কামত আহিলে হেল্ল' বৰ্মন এইবাৰতো দেউতাই মৰা কাজত যাবাই নহয় এইবাৰ নেক্সট বাৰ কোনোবা মৰিলে এসপ্তাহ আগতে যাম দে মই হেল্ল' বাৰু ৰাইজে যিটো সিদ্ধান্ত কৰিল এই সিদ্ধান্তত মোৰো একমত এতিয়া আমি ৰাইজে সহায় সহযোগ কৰি এওঁলোকৰ ব্যৱসায়তে আমি নুমাই থওঁ আৰু এতিয়া
সভা ভংগ মোৰ এখন মিটিং আছে তাতে যাব লাগিব আমাৰ চোতালটো খাব লাগিব এতিয়া যাই বেলা গেলে Tur kam sukses.